মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল বৰ্তমান মোৰো ভাল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মই ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাই আজি মই মাৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি মই মাৰ ঘৰলৈ আহিছোঁ কি কাৰণে আহিছোঁ আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া চাওক মই আহিছোঁ যে আমাৰ আজি এয়া মন্দিৰ আজি ইয়ালৈ আমাৰ ভিতৰত থকা মন্দিৰভাগ এই বাহিৰলৈ আজি ইয়ালৈ আনিব মানে সেইকাৰণে আজি মই ইয়ালৈ আহিলোঁ এয়া দেখিছে এয়া হ'লগৈ আৰু সেইদিনাখনি আপোনালোকক দেখাইছোঁ বনাই আছিলে আজি এয়া কমপ্লিট হ'ল আজি আমাৰ ভিতৰত থকা আসনভাগ ইয়াত প্ৰতিষ্ঠা কৰিবহি আজি আৰু সেইকাৰণে মই সোনকালে আহিলোঁ মানে কিবা এটা কাম কৰি মেলি দিবলৈ আৰু সোনকালে মাহঁত পিছত আহি থাকিব মই সোনকালে গুচি আহিলোঁ এয়া এতিয়ালৈকে ভকত আহি পোৱাহি নাই আহিব আৰু এয়া ঠিক ঠাক কৰি থৈছে এয়া মালা চালা আৰি এয়া আমাৰ ভিতৰত যে আছে মন্দিৰভাগ এয়া আমাৰ আজি এখেতক আজি বাহিৰলৈ নিব বাহিৰত আজি সেই মন্দিৰত আজি স্থাপন কৰিবগৈ এয়া বস্তু বাহনি ঠিক কৰি থৈ দিছে আমাৰ ইয়াৰ ভিতৰত থকা বহুত বছৰ হ'ল 13-14 বছৰ মানেই হ'ল আমাৰ ভিতৰতে থকা আজি বাহিৰত প্ৰতিষ্ঠা কৰিবগৈ মোক এই পানী আছে দেচোন ভাল পানী গাখীৰ অকণ সৈতে গাখীৰ অকণ সৈতে গাখীৰ অকণ সৈতে ভাল পানী আনে ভাল পানী আনে এই দোকানত থকা পানী অকণ তোমাৰ চন্দন আছে নেকি মই উলিয়াই এয়া মই চাহ বনাই আছোঁ আকৌ এতিয়া ভকতে চাহ খাই চাহ বনাইছোঁ মই খাই থাকক অঁ এয়া কল চল কাটি হ'ল চাহ খাইছে এতিয়া
কেমেৰা কৰিবলৈ আহিছ ন তহঁতৰ পৰা এজনী ছোৱালীজনী ভাল নহয় দেই এয়া আমাৰ সদভাগীয় প্ৰতিষ্ঠা হৈ গ'ল এয়া এইখিনি পৰা উঠাই নিলে এতিয়া খালী হৈ গ'ল এয়া বৰ্তাই পায়স বনাইছে এয়া এইখিনি পৰা নিলে এতিয়া খালী হৈ গ'ল আমাৰ অঁ এয়া ভোজনিৰ কাৰণে পেকিং কৰিছে ডাঙলা বহি আছে এয়া বাহিৰলৈ যাওঁ কি কৰি আছে মানুহে চাওঁগে এয়া বহি আছে কাম কৰি আছে এইফালে মানুহে কাম কৰি আছে মাটি কাম এইফালে ইয়াতো এয়া কাম হৈ আছে এয়া বহি আছে সকলো গুণ ভেদে জানিবা তাহাৰো তিনি বিধা সতগুণে ৰজগুণে আৰু তমগুণে তাৰা উদয় প্ৰকাশিবা চবে হাই এটা কৰিব লাগে তৌ ওলাবগি যি প্ৰসাদ দিলে এতিয়া আমি খাম সকলোৱে পায়স খাইছে খোৱা তাত ভকতে খাই আছে এতিয়া আমি ইয়াত খাম আৰু এয়া সকলোৱে খালি এয়া এতিয়া মই খাওঁ আৰু এয়া এতিয়া ভকতক বিদায় সেৱা কৰিছে যি মন্দিৰত দিনৰ সকামভাগ হৈ গ'ল এতিয়া এয়া ৰাতি মানে এয়া চাকি ধূপ জ্বলাই থৈছে এয়া দেখিছেনে এয়াই আজি আমাৰ দিনটো এনেদৰে গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আগলৈ কি ভিডিঅ' দিব পাৰোঁ চাই থাকিব